এইটো মই দেখাই দিছোঁ। এইটো আমাৰ মেনু। এইটো জানুৱাৰী 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ইয়াৰ কৰি 50% অফ দিম আমি। 2024 জানুৱাৰী 1 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখলৈকে মানে 50% অফ আছে। 50 আছে ন? কি খবৰ লৈছোঁ ব্ৰ? 1 তাৰিখৰ পৰা কিন্তু অফাৰ আছে। পুৰা 30% অফ মানে ফুল অফাৰ আছে। আপুনি মাৰ্কেটত যিবিলাক এক্সেসৰিজ আছে এক্সেসৰিজৰ দাম সুধি লাগিলে মোৰ ইয়াতে আহিব 20ৰ পৰা 30% ডিছকাউণ্টত পাব 100%। আৰু যদি আব্দুল্লাৰ ব্লগ দেখি আহে তেনেহ'লে আৰু 5% ডিছকাউণ্ট আৰু 5%। সো হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ আজি কৰি আছোঁ গপ্ৰুৰে ব্লগ। আজিৰ মানে ফুল ব্লগটো গপ্ৰুৰে কৰিম। গপ্ৰু লৈ লাগিছোঁ। গপ্ৰু লোৱাৰ পিছত মানে মই ব্লগিং কৰাই নাই। মানে খালি এবাৰ টেষ্ট কৰিছিলোঁ গপ্ৰু আৰু DSLR লগত কম্পেয়াৰ কৰিছিলোঁ। এইটো লগৰ পিছৰ পৰা মই ব্লগিং কৰাই নাই। মোৰ এইটো পিছৰ ব্লগ আহাই নাই, মানে কণ্টেণ্টেই পোৱা নাই। আজি ব্লগটো হ'বলৈ গৈ আছে মানে প্ৰায় লাইফষ্টাইল ব্লগ হ'ব। এতিয়া গৈ আছে চুলি কাটিবলৈ। আজি হ'ল 28 ডিচেম্বৰ। এইটো মানে 2023ৰ লাষ্ট চুলি কাটিম। আৰু 2024 ডাইৰেক্ট গৈ কাটিম এতিয়া আৰু 23ত আৰু লাষ্ট মানে। আজি গৈ আছোঁ এতিয়া মানে যোগীজান। আজি বৃহস্পতিবাৰ। এনেই বৃহস্পতিবাৰে আমাৰ ইয়াতে বজাৰ দিন হয় বৃহস্পতিবাৰে। এতিয়া গৈ আছোঁ আৰু মোৰ ফ্ৰেণ্ড এটা ইয়াৰ চাইডত ফটো দি দিম। এই ফ্ৰেণ্ডৰ মানে এটা নতুন বিজনেছ আৰম্ভ কৰিছে, মানে নতুন এটা কিবা দোকান খুলিছে। এই দোকানতো যাম। আৰু কিবা কিবি মানে ভালকৈ চব ডিটেইলছ শ্বেয়াৰ কৰিম। চবলক মানে ভিডিঅ' কণ্টিনিউ কৰোঁ। বজাৰত গৈ আকৌ মানে কণ্টিনিউ কৰি আছোঁ। অলপ ভিডিঅ' কণ্টিনিউ কৰোঁ। আৰু কেনেকৈ কোৱালিটি কেনেকৈ লাগি আছে, যদি কোৱালিটি কেনেকৈ লাগি আছে কমেণ্টত ক'ব। মানে আৰু এটা কথা আপোনালোকক শ্বেয়াৰ কৰোঁ। কথাটো হ'ল মানে মোৰ প্ৰায় 1K ছাবস্ক্ৰাইব মানে হ'ব আৰু মানে বেছি ছাবস্ক্ৰাইব নালাগে। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিয়ক। জলদি 1K কৰি দিয়ক। আৰু 1Kত বহুত স্পেচিয়েল কিবা কিবি আহি আছে। গাইছ এইটোৱে গাইছ। আৰু এটা কথা মানে মোৰ এটা ভিডিঅ'ত প্ৰায় চাইটত দি আছোঁ। এইটো ভিডিঅ'ত প্ৰায় 10K প্লাছ ভিউজ গ'ল। থেংক ইউ। লাভ ইউ গাইছ। এণ্ড আপোনালোকে যেনেকৈ মৰম ভাল পোৱা দি আছে এনেকৈ দি থাকক। আৰু জলদি 1K কৰি দিয়ক। এইটোৱে চবলক মানে বজাৰ আহি পাই গ'লোঁ। এতিয়া যাওঁ মোৰ ফ্ৰেণ্ডৰ লগত লগ কৰোঁ। পিছত গৈ মানে চেলুনত যাওঁ চুলি কাটিবলৈ নহয় কটাবলৈ গ'লে বঢ়িয়া। চবলক ভিডিঅ' কণ্টিনিউ কৰোঁ। আহি পাই গ'লোঁ বজাৰ। যি হয় বৃহস্পতিবাৰ মানে পূৰা ভিৰ থাকিব। চাওক বজাৰটো অলপ ভিতৰত গৈ দেখাই আছোঁ। গাইছ এতিয়া আহিছোঁ UNE চেলুনত। চেলুনত যাব লাগিব। ফাইনেলি আহি গ'লোঁ UNE চেলুনত। যোগীজানৰ চবচে বেষ্ট চেলুন হয়। মামা কি খবৰ? ভালনে? আমি চবে মামা বুলি মাতোঁ। গাইছ ইয়াতে আহি চুলি কাটিবলৈ। ইয়াতে বহি যাওঁ আৰু গাইছ এতিয়া বহি গ'লোঁ। ইয়াতে মামাই মানে গান এটা চুজ কৰিছে। মামাই ডান্স কৰিব মানে কিবা ইংলিছ ডান্স কৰিব কি অলপ পিছত দেখিম। মামাই এতিয়া ডান্স কৰিব। আপোনালোকৰ লগত ইয়াৰ পৰা মানে ভিডিঅ'টো দিব পাৰিম নহয় নেকি? অলপ দি দিম আৰু দিম আৰু মানা কৰি আছোঁ। অলপ বেছি নিদিওঁ মানে বেছি দিলে কপিৰাইট ক্লেইম লাগি যাব। অলপ দিম আৰু অলপ ভিডিঅ' কণ্টিনিউ কৰোঁ। গাইছ কি ক'ম মানে বহুত মজা লাগিছে ডান্সটো চাই। আপোনালোকে অলপ চলপ মানে গাইছ মামা মুম্বাই যাব পাৰিব আৰামছে। পূৰা খাতৰা ডান্স কৰিছে মানে। আপোনালোকেতো অলপ বেছি নিদিওঁ কাৰণ কপিৰাইট লাগি যাব আৰু মামা মানাও কৰিছে। মই মানে যোনটো বস্তু মানে অলপ চলপ ক্লিপ দিছোঁ। আপোনালোকে কেনেকৈ লাগিছে কমেণ্ট কৰি ক'ব। আৰু যদি পাৰিলে এইটো ক্লিপটো কাটি দিওঁ ইনষ্টাগ্ৰাম মানে মোক মেনশ্যন দিব আৰু এইটো। এতিয়া চুলি কাটো আৰু চুলি কথা ঠিক আছে। ভিডিঅ' কণ্টিনিউ কৰিম।
চবেতো অফাৰ দি আছে নিউ ইয়াৰ আছে আপোনাৰ দোকানত কি অফাৰ আছে নিউ অফার নিউ কি অফাৰ 50% অফ 50% হেয়ার কাট শেভিং ফেশিয়াল মানে কেতিয়াৰ পৰা কেতিয়া মানে 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 10 জানুৱাৰীলৈকে এইটো আকৌ আহিব লাগিব মানে 1 বছৰ পিছত আহিম মানে 2023 আজি কাটি আছিলোঁ পিছত আকৌ 2024 আহিব লাগিব মানে এইটো অফাৰটো এৰিব নোৱাৰিম চ' আপোনালোকে যদি আহিব পাৰে আহি যাব আৰু যদি কোনোবা তাত বাহিৰৰ পৰা আহিব পাৰে চ' মইতো ডিটেইলছ দি দিছোঁ মানে আগতে মই ভিডিঅ' কৰিছোঁ দেখাই দিছোঁ ক'ত আছে Thank you so much. So guys, finally complete হৈ গ'ল চুলি কাটাটো এতিয়া চাওক মানে কেনেকৈ লাগিছে কমেণ্ট কৰি ক'ব so guys মেনুটো চাই লওঁ এবাৰ ফাৰ্ষ্টৰ পৰা মেনু চাইলো এইটো মই দেখাই দিছোঁ এইটো আমাৰ মেনু এইটো জানুৱাৰী 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ইয়াৰ যিকেইটা আপোনাৰ প্ৰিপাৰেশ্যন আছে হ্যাঁ মেনু আছে এইটো 10 তাৰিখৰ ভিতৰত আমি শেষ কৰিম 50% অফ দিম চ' গাইজ মানে আপোনালোকে যদি আহিব বিচাৰে মই নম্বৰটো দি দিম আপোনালোক চ' এতিয়া এই কৰিব বিচাৰে যদি কৰি ল'ব চ' জানুৱাৰী 1 তাৰিখৰ পৰা 2024 জানুৱাৰী 1 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখলৈকে মানে অফ আছে 50% অফ আছে 50 আছে ন চ' মই এতিয়া চবকেতো অফ দি আছে মানে মোৰ কাৰণে কিবা অফাৰ আছে নেকি অফাৰ বুলি এইটো কোনো কথা নাই কথা হ'ল কি আপুনি যদি মোৰ পাব্লিচিটি কৰি আছে আপোনাৰ কাৰণে অফাৰ কি দিম কমপ্লিটলি আপোনাক ফ্ৰী দিম বাহ পুৰা জানুৱাৰী মাহ থেংক ইউ চ' জানুৱাৰী মাহ আকৌ আহিম চ' আপোনালোকেও আহিব চ' মই নম্বৰ দি দিম আৰু জানুৱাৰী 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে পিছত আকৌ 11 তাৰিখত আহিম কাপোৰ অফাৰ কিয় দিয়া নাই চ' দিব চ' আকৌ ইয়াতে আহি আছে মানে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে মানে যদি আপোনালোকে যদি আহে 1 তাৰিখত আহে আৰু 50% অফ দিবই মামা কৈছে চ' ইয়াতে আহি এটা মানে ফটো মাৰি চ' মোক ইনষ্টাগ্ৰামত মানে টেগ কৰিব বা কৰি দিব মানে মেনশ্যন মাৰিব মই মানে ঘূৰাম মানে এইটো চ' এইটোৱে আছিলে চ' ব্লগ মানে ভিডিঅ' কৰি দিব এতিয়া চ' গাইছ ওলাই গৈ আছোঁ এতিয়া যাম লুৎফুৰৰ ইয়াতে লুৎফুৰ নতুন কিবা দোকান খুলিছে চ' ইয়াতে যাম ব্লগ চ' ফাইনেলি গেছ এতিয়া গৈ আছোঁ লুৎফুৰৰ দোকানত চ' লুৎফুৰৰ দোকানতে একেবাৰে লাষ্টত চ' কি খবৰ লুৎফুৰ চ' আহিলে গেছ লুৎফুৰৰ দোকানত আহি গ'লোঁ ভালেই ছাৰ মইতো দেখাই আহিছোঁ বাহিৰৰ পৰা লুৎফুৰৰ দোকানটো ক'ত আছে মানে আমাৰ বিজানৰ যিটো কি আছিলে ঠাইটো বিলো আসাম গ্ৰামীণ বিকাশ বেংক বেংকৰ একেবাৰে পৰা মানে লাষ্টত ন তলত লাষ্টত চ' চাব পাৰিছে চ' এইটো মই শুনিছিলোঁ মোবাইল শ্বপ হ'ব চ' ইয়াতেতো মোবাইল দেখা নাই চ' মানে উঠিব ন মানে কথাটো এনেকুৱা দিল্লীত মই কথা বতৰা পাতিছোঁ ছেকেণ্ড হেণ্ড মোবাইল সোমাব এতিয়াতো 4G মোবাইলটো আনি লাভ নাই 4G নেটৱৰ্কো কেইদিনমান পিছততো গুচি যাবই তো মানে 5G ছেকেণ্ড হেণ্ড মোবাইল সোমাব আৰু মোবাইল ছেকেণ্ড হেণ্ড মোবাইল ইয়াতে বৰ্তমান মানে এভৰিথিং এক্সেছৰি চব আছে বৰ্তমান এভৰিথিং এক্সেছৰিজ চব আছে আৰু ইয়াতে সোমাব চ' কি বুলি কয় দামী দামী হেডফোন ইয়াৰবাডছ যিবিলাক আছে ইয়াতে ৰাখিম আৰু কাভাৰো কালি চাইত আহিব মোটামুটি 1 তাৰিখ মানে চব মাল এভেইলেবল থাকিব এতিয়া অলপ কাম বাকী থাকিল থাকিব আৰু এক্সেছৰিজটো মোটামুটি উঠাইছোঁ আৰু উঠাম 2-3 দিন পিছত এতিয়াতো নিউ ইয়াৰটো অহা নাই এতিয়া 3-4 দিন বাকী আছে আৰু মাল উঠিব চ' মানে নিউ ইয়াৰ চব মাল উঠি যাব এভৰিথিং পাব চ' এতিয়া যদি আপোনালোক আহিব বিচাৰে চ' মোবাইল মানে কিবা যদি নষ্ট মানে ঠিক কৰে এতিয়া ঠিক হৈ আছে চব ন চ' এতিয়া সি মানে চব মিচিং লৈ আহিলে চব কিবা মোবাইল চব নষ্ট হ'লে চব মানে ইয়াতে ৰিপেয়াৰিং চব আৰু ৰিপেয়াৰিঙৰ বস্তু আহিব আৰু মানে দোকানত এই হোৱাইট কালাৰ কৰি কালাৰৰ চব ডিজাইনটো চাওক না চ' ইয়াতে এটা মিৰাৰ আছে পাইছোঁ মানে কি চ' কোনোবা ফটো ষ্টুডিঅ' ভিডিঅ' কৰিব বিচাৰে ৰিলছৰ কাৰণে মই ৰিলছ বনাওঁ না আৰু মানে ষ্টেটাছ লগাওঁ তো এইকাৰণে লগাইছোঁ আৰু কালাৰ কি বুলি কয় এই কালাৰটো নাথাকিব মই হোৱাইট কালাৰ কৰিম তো আৰু অলপ কাম বাকী আছে এইবিলাক হোৱাইট কৰিম চ' মানে 1 তাৰিখৰ পৰা ফুল অপেনিং হৈ যাব মানে পৰা ফুল অপেনিং কিন্তু কি বুলি কয় ছেকেণ্ড হেণ্ড মোবাইল এতিয়া নাপাব 2 মাহ পিছত পাব মই মোৰ ব্লগ এটাত অলৰেডি ফেচবুকত আপডেট দি দিছোঁ কৈছোঁ 2 মাহ পিছত পাব মানে অলপ পইচা পাতি কথা আছে নহয় 10টা ফোন উঠাইতো প্ৰায় লাখ টকা লাগিব
10,000 কৰি যদি কমচে কম ছেকেণ্ড হেণ্ড ফোন এটা 5G তো 10,000 তলত নাহে 20,000 টকাৰ ফোন 10,000 টকাত আহিব 18,000 টকাৰ মোবাইল 9,000 10,000 টকাত আহিব চ' বহুত ভাল লাগিল আব্দুল্লা আহিছে মোৰ মানে মোক সি কৈছিলে মানে নতুন দোকান এটা খুলিছে মানে পিছত মই কৈছিলোঁ আহি চ' ইমান দিন অহা নহ'ল মানে এক্সাম চলি আছিলে তো আপোনালোক গম পাইছোঁ এক্সাম এতিয়া মোৰো ভাল লাগি আছে মোৰ লগৰ এটা যেন এনেকৈ এটা মোবাইল মানে চব খুলিছে অপেনিং কৰিছে এতিয়া মোবাইল আনিব এতিয়া অনা নাই চ' বাকী চব পোৱা ইয়াতে আছে চ' আপোনালোক যদি আহিব বিচাৰে আহি যাব আৰু 1 তাৰিখৰ পৰা কিন্তু অফাৰ আছে পুৰা 30% মানে ফুল অফাৰ আছে চ' আপুনি মাৰ্কেটত যিবিলাক এক্সেসৰিজ আছে এক্সেসৰিজৰ দাম সুধি লাগিলে মোৰ ইয়াতে আহিব 20ৰ পৰা 30% ডিছকাউণ্টত পাব 100% আৰু যদি আব্দুল্লাৰ ব্লগ দেখি আহে তেনেহ'লে আৰু 5% ডিছকাউণ্ট আৰু 5% চ' মানে 1 তাৰিখৰ পৰা আহি যাব মানে পুৰা ফুল ডিছকাউণ্ট আছে চ' আৰু কি আছে চ' আপোনাক দেখাই দিওঁ আপোনালোক চ' ইয়াতে চাব পাৰিছে কি আছে আৰু মোবাইলটো 2 মাহ পিছত আহিব কৈ এতিয়া কি ক'ত ঘৰত যাম ন খাবলৈ তুমি ঘৰত যাব ভাত খাব যাম চাব লগ চ' গাইজ ফ্ৰেণ্ড নিউ শ্বপ মানে পাৰ্টি দিব লৈ আহিলে চ' দিব মানে এদিন দিব এতিয়া মানে বহুত ইহঁত আছে মানে বহুত মাংস আনিব লাগে না বহুত বুজি পাইছে আৰু খাই লৈ এতিয়া আকৌ পিছত কথা হৈ আছে চ' গাইজ ফাইনেলি মানে হোটেলৰ পৰা ওলাই আহি গ'লোঁ আৰু চকলেট খাই আহি আছোঁ মই গৈ আছোঁ মানে সেই তাৰ ঘৰত যাব মানে আমাৰ ঘৰৰ ওচৰতে এক লগতে ঘৰ আৰু সেই মোক এটা চেলেঞ্জ দিছিলে বহুত আগত কিন্তু চেলেঞ্জটো কমপ্লিট কৰা নাই কিন্তু কৰিম 2023 ভাবি আছোঁ কৰিম 23 চেলেঞ্জ 23 কৰিম কৰিম গাইজ মোৰ মানে এক্সাম আছিলে সেইকাৰণে মানে কৰিব পৰা নাই চ' এতিয়া এক্সাম খতম হ'ল চ' ফাইনেল এক্সাম সামনত আছে ফেব্ৰুৱাৰীৰ পৰা কিন্তু তেও মানে কৰিম মই আৰু এইটো সেই দিছে 23ৰ কাম 23 কৰিম 24 যদি হৈ যায় তেতিয়া নহ'ব চ' কৰিম মানে 23 দিন বেছি দিন 2-3 দিনৰ পিছত হৈ যাব 2-3 দিনৰ ভিতৰত আৰু তাই কৈ আছোঁ গাইজ ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিছোঁ আৰু কিবা কৈ দে চ' সি কিবা লাষ্টত ব্লগটো সি এণ্ড কৰিব চ' কিবা কিবি কৈ এণ্ড কৰি দে বহুত ভাল লাগিল আব্দুল্লা মোৰ লগত মিট কৰিব আহিছে মোৰ দোকান দেখাইছে ভিউ দেখাইছে আৰু বহুত ফ্ৰেণ্ডছে মোক সুধি আছিল যে আজিকালিতো আব্দুল্লাৰ লগত কিয় ব্লগ নবনাওঁ তো আচলতে কথাটো এনেকুৱা মই স্কুল পঢ়া এৰিছোঁ মই এতিয়া বিজনেছত লাগিছোঁ আৰু সি এতিয়া কলেজত পঢ়ি আছে 12 ক্লাছ তো তেওঁ এতিয়া ভালদৰে পঢ়ক আৰু মই এতিয়া বিজনেছত লাগিছোঁ তো এইকাৰণে আজিকালি ব্লগ নাহে চেষ্টা কৰিম যদি আমি ছানডে ফ্ৰী থাকোঁ তেনেহ'লে আকৌ ব্লগিং ষ্টাৰ্ট কৰিম আৰু এতিয়াতো আৰু টেনশ্যনেই নাই মানে আব্দুল্লা 2টা কেমেৰা DSLR আৰু এটা G2D শ্বুট হৈ আছে GoPro তো আমি যেতিয়া ফ্ৰী হ'ম আকৌ ষ্টাৰ্ট কৰিম ব্লগ বনাবলৈ আকৌ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম তো আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ টাটা বাই বাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই